Here's to the ones that we got. Cheers to the wish you were here, but you're not. 'Cause the drinks bring back all the memories of everything we've been through. Toast to the ones here today. Toast to the ones that we lost on the way. 'Cause the drinks bring back. Hey guys, welcome back to my YouTube channel. So আজি হৈছে 25 আগষ্ট. চ' মই কৈছিলোঁ চাগে মনত নাই. আজি হৈছে 25 আগষ্ট. আজি মোৰ পাপাৰ বাৰ্থডে. কেক কটা সেইবোৰ হৈ গ'ল. মই ভাবিলোঁ কি ব্লগটো এতিয়াই ষ্টাৰ্ট কৰি দিওঁ. মানে ভাবিছে ছোৱালীজনী কি ব্লগ বনাইছে, কেক কাটি হৈ গ'ল, কি ব্লগ বনাইছে, মানে মোক শ্বেয়াৰ কৰি মই ভিডিঅ'টো মই কেনেকৈ বনাইছিলোঁ আৰু ভাবিছোঁ। চ' আজি আমাৰ ঘৰত বহুত আলহী অতিথি প্ৰেজেণ্ট আছে. চ' আজি গম পাইছেনে, মোৰ লগৰ নহয়, মোৰ বা পূজা বা কি কৰিছে এফালে চাই দিয়া আকৌ. চ' ভাবে চাগে প্ৰত্যেকটো ব্লগতে মোক পূজা বা ওলায়, নিজৰ ঘৰৰ মানুহ নোলাব কেলে. চ' ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ. হাই এটা কৈ দিয়া আকৌ. অ' গুডু হাই এটা কৈ দে. ধুনু হাই এটা কৈ দে. এফালে বনাইছে পোলাও, এফালে হৈছে छोले पनीर. অমলেটটো অৰ্ডাৰ দি দিওঁ. এইডোখৰ পৰা ষ্টাৰ্ট কৰি দিওঁ মোৰ পৰা. চ' গাইজ, মই ভাবিছোঁ কি মই অকণমান সৰু ৰুম এটা দৌৰ দি দিওঁ বুলি. দৌৰ আহক. চ' মোৰ ৰুমটো দেখি একো বস্তুৱেই নাই. চিম্পল এটা ৰুম মোৰ কাৰণে. এফালে আছে মোৰ একেবাৰে ওপৰত যিটো পুৰণা কিতাপ আছে, যিটো পুৰণা চিজ, আৰু এইফালে আছে মোৰ এটা সৰু ব্ৰাছ, যোনটো মই ইম্পৰ্টেণ্ট বস্তুবোৰ খাওঁ. আৰু ইয়াত মোৰ আছে, সেইখিনি মই ইয়াত থৈছোঁ. আৰু আপোনালোকক মই কৈছোঁ, এই বুকখন আপোনালোকে অনলাইনতো অৰ্ডাৰ দিব পাৰে. বহুত ধুনীয়া পঢ়িবলৈ. কোৰিয়ানৰ আৰু জাপানিজৰ মাজত এখন আছে. সেইখন কিনি ল'ব. 499 ল'ব অনলাইনত. আৰু ইমানখিনি আছে দেখাবলৈ. আৰু মোৰ ইয়াত যিমান মানে মোৰ বিয়াত গিফ্ট আছিলে, মই ইয়াত থৈ দিছোঁ ধুনীয়াকৈ. আৰু ইয়াতো যিমান মোৰ পাপাই প্ৰাইজ পাইছে, মই যিমান গিফ্ট পাইছোঁ ইয়াতো সেইখিনিয়ে আছে. আৰু মই কিছুমান সৰু সুৰা ড্ৰয়িং কৰিছিলোঁ এনেই জাষ্ট. আৰু ইয়াত মোৰ লগৰজনী গিফ্ট এটা দিছিলে, মইতো এনেকৈ সজাই দিছোঁ. আৰু ভিতৰত ড্ৰয়িং আৰু আমাৰ আছে এয়াৰ কুলাৰ এটা. চ' সেইটোৱে. আৰু এইফালে মই লগাইছোঁ কেইটামান ফুল. এটা আছিলে, এইফালে মোৰ ভাইটি, আৰু এইফালে জাপি দুটা আৰু পিকচাৰ এখন. চ' এইটোৱে আছিলে মোৰ ৰুমটোৰ এটা. চ' থেংক ইউ ছ' মাছ. আৰু মোক ইমান মৰম দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ. চ' এতিয়া মই যিমানখিনি পাৰোঁ দেখাই যাম আপোনালোকক. এনেই সৰু ৰুমটো অৰ্ডাৰ দি দিলোঁ. যদি আপোনালোকে হোম টুৰ থাকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব. চ' গাইজ, আমি এতিয়া ভাত খাবলৈ লৈছোঁ. টেষ্টি ভাত হ'ব. মই নাখাম নি সেইটো? মোক কৈছে কি মই সৰু ল'ৰা নহয়. খাই লওঁ টেষ্টি. মই খাই লওঁ তাৰপিছত অলপ পাই. সেইফালে চবে ভাত খাই আছে, আমিও ভাত খাই আছোঁ. এইফালে ভাইটি, এইফালে পূজা বা ৰিভিউ কেনেকুৱা, মজা নে খাবলৈ? ধুনু কেনেকুৱা লাগিছে ৰিভিউ? পনীৰ ঐ গুডু কেনেকুৱা লাগিছে? মজা কথা ঠিক ষ্টাৰ্ট. Happy birthday to you. Happy birthday to you. Happy birthday dear Papa. Happy birthday to you. মই খাবলৈ আছে ন ধৰিবা.
কাটিব নালাগে খাব দেই এতিয়া পিছত খাবা কাটি দিব নহয় দেই মাক পাৰিব লাগিব এই দিয়া মাকো মাতি দিয়া So guys, আজি হৈছে পিছদিনাখন ব্লগটো মই ইয়াত সামৰিছোঁ আকৌ মই ইয়াতে ব্লগত লগ পাম সেইটো মই কাইলৈ দিম চাগে আজিলৈ ৰাখিছোঁ ব্লগটো আকৌ এটা ব্লগত লগ পাম